আজি নিজকে বেলেগ এটা ৰূপত মানে আজি আহিছোঁ মানে আমি আলি আই লৃগাঙলৈ বুলি। আলি আই লৃগাং পিছে মহাবিদ্যালয় নহয় দেই, আজি আমাৰ আলি আই লৃগাং বুলি সকলো মহাবিদ্যালয় স্কুলবিলাক বন্ধ থাকে। চ' মই আজি আহিছোঁ আলি আই লৃগাঙলৈ বুলি আমাৰ বন্ধুসকলৰ লগত একেলগে। আগে পিছে আলি আই লৃগাং চাই পোৱা নাই। এইবাৰ পিছে মহাবিদ্যালয়ৰ পৰা এখন নাটক কৰিম বুলি আলি আই লৃগাঙলৈ ঠিক কৰিলে। আমিতো ভালেই পালোঁ, এইটো চাগতে আলি আই লৃগাংখন আমি চাই আহিব পাৰিম। তাত কেনেকুৱা হয়, তাত খোৱা মেলা কেনেকুৱা হয়, সকলোবিলাক আমি চাই আহিব পাৰিম। গাড়ীখন আহি পালেহিয়ে নহয়, মানে মহাবিদ্যালয়ৰ পৰাই এখন মেক্সিমো গাড়ী ধৰি দিছিলে। এই ভণ্টিকেইজনী দেখিছে নহয়, সিহঁতি আজি তাত পিছে নাচিবলৈ গৈছে। এইকেইটা পুলিচ নহয় দেই, এইকেইটা ডুপ্লিকেট পুলিচেহে। মানে সিহঁতি আজি আমাৰ নাটকখনত অংশগ্ৰহণ কৰিব পুলিচ ৰূপে। আৰু মোৰ চৰিত্ৰটো আজি হৈছে DC, মানে মই এজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচাৰ হিচাপে আজি মই নাটকখনত ওলাম। জেগাবোৰ দেখিছেনে? একেবাৰে মাজুলীৰ লেখীয়া। মামাহঁতৰ ঘৰো পিছে মোৰ মাজুলীতে, কিন্তু তালৈ বহুত দিন পিছে যোৱা নাই। এই গাঁওখনলৈ আহি পিনি মোৰ একেবাৰে মাজুলী অনুভৱ হৈ গ'ল। এয়া দেখিছে নহয়, আহি পিনি আমি পালোহিয়ে মানে আলি আই লৃগাং স্থলীত। ছাৰহঁতিও ফোনৰ পৰি ফোন, তহঁতি বোলে ক'ত পাইছহি? সকলোকে দেখাই দিছোঁ। এয়া দেখিছেনে, আমাৰ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ বাইদেউহঁত সকলোবোৰ ধুনীয়াকৈ ৰৈ আছে। মানে তেখেতসকলৰ এটা নিয়ম আছে বোলে, বাহিৰৰ পৰা আলহীক তেখেতসকলে ধুনীয়াকৈ তেখেতৰ পৰম্পৰাগত যোনবিলাক বাদ্য আছে সেইবিলাকে ধুনীয়াকৈ বোলে আগুৱাই লৈ যায়। সেইবাবে আমিও ৰৈ আছোঁ আমাক আগুৱাই নিবহি বুলি। ছাৰহঁতি মাতিলে আমি ধুনীয়াকৈ আহিলোঁ, মানে ছাৰহঁতৰ পিছে। তেখেতসকলৰ সাজপাৰবিলাক কিমান সুন্দৰ লাগিছে। সেই সাজপাৰবিলাক পিছে সিহঁতি কিনা নহয়, ঘৰতে নিজৰ সেই ৰঙা সূতা সেই এগালবিলাক মিক্স কৰি পিনি সিহঁতি বনাই লোৱা। ওচৰতে পিছে এখন স্কুলো আছে। স্কুলখনৰ কাষতে যিটো ৰংমঞ্চ আছে, সেই ৰংমঞ্চতে আজি আমাৰ প্ৰগ্ৰেমটো আছে। চ' বহুত দিনৰ মূৰত নহয়, মানে প্ৰথমবাৰৰ বাবে আহিছোঁ এই গাঁওখনলৈ। গাঁওখনৰ নাম কিবা কলবাৰী ফালে বুলিয়ে হয়। গাঁওখন মই ভালকৈ ইমান ন'টিচ নকৰিলোঁ, মানে গাঁওখনৰ নামটো কি আছে মানে মোৰ মুখত ফুটাই নাই একচুৱেলি শব্দটো। তো গেট ছেটবিলাক কিমান সুন্দৰকৈ ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাই ৰাখিছে, বৰ ধুনীয়াকৈ ৰাখিছে সকলোবিলাক। আৰু এয়া দেখিছেনে, সকলোৱে ধুনীয়া তেখেতসকলৰ যি পৰম্পৰাগত সাজপাৰ পিন্ধি ঢোল তালেৰে নৃত্য কৰি সকলোকে আদৰি নিছে। আমাক অকণ বহিবলৈ দিলে। আহি পাই আমি কাপোৰবিলাক পিন্ধি ল'লোঁ। কাপোৰ পিন্ধি পাই পিনি দেখিলোঁ যে সকলোকে ছাইমত দি আছে। মানে এইটো হ'ল সিহঁতৰ পৰম্পৰাগত উৎসৱত এইটো সকলোকে দিয়ে। মানে এইটো কোনো নিচাজাতীয়, খালি ইমান নিচাজাতীয় নহয়, অলপ খাব পাৰে। এয়া দেখিছেনে, আমাৰ নাটকৰ আৰম্ভ হৈয়ে গ'ল নহয়। পিছে নাটকখনৰ সম্পূৰ্ণ ভিডিঅ'টো মোৰ এই ইউটিউব চেনেলটোতে আপোনালোকে পাব। মই মানে DC, মানে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হিচাপে মোৰ আজি চৰিত্ৰটোৰ নাম আছিল দেৱকান্ত। এই আইতাগৰাকী দেখিছেনে, বুঢ়ী হ'লেও নিজৰ অন্তৰত বা নিজৰ গাত সেই ল'ৰালি কালৰ হেঁপাহবিলাক নুগুচে। সেইবাবে আইতাগৰাকীয়ে ঢোলৰ মাত শুনি ৰ'বই নোৱাৰিলে। এইবোৰ দেখিছেনে, চাংঘৰ কিমান ধুনীয়াকৈ গাহৰি খুৱাইছে। আৰু মই পিছে এবটল ছাইমদ ল'লোঁ, মানে ঘৰত খাবৰ বাবে। আৰু সিহঁতৰ খানাবিলাক খুৱাইছে গাহৰি, ব্ৰইলাৰ। যি গাহৰি নাখায় ব্ৰইলাৰ, আৰু যিয়ে ব্ৰইলাৰ নাখায় মাছ, সকলোবিলাক খাব পাৰিব। মোৰ লগৰকেইটাই পিছে গাহৰিটো পূৰা খাইছে, মই পিছে নাখাওঁ। মানে আমাৰ যিটো ধৰ্ম আছে তাৰ বাবে আমি গাহৰিটো খাব নোৱাৰি মানে, সেইবাবে মই ব্ৰইলাৰ খালোঁ। আৰু তেখেতসকলৰ যি সৰু সুৰা বস্তু দিছে সেইবিলাক খাইছোঁ বাৰু। আহি পিনি আমি কলেজত পালোঁহি। সকলোৱে আৰু মোৰ ভিডিঅ'টো বাই দিবলৈ আৰম্ভই কৰিলে। ঠিক আছে, ময়ো আপোনালোকক বাই দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে।